পিটিকাৰ ওপৰত এডাল মান ধনিয়াৰ গছ ভালকে যাবি দে কোন হে ये Hey guys, কি খবৰ আপোনালোকৰ আজি টিকু আৰু মই আহিছো পেহীহঁতৰ ঘৰলৈ পেহী অৰ্থাৎ মুনুহঁতৰ ঘৰলৈ আহিছো আৰু আহিয়ে তাই বিছনাখনত একেবাৰে আঠা লাগি গৈছে আৰু এয়া মই বহুত দিনৰ মূৰত থ্ৰেডিং কৰিছো এইভাবে বহুত ভাল লাগি আছে চকু দুটা আমিতো মেটো কি লাগে টিকু মুনু আৰু মই তিনু ভনী একেলগে ধেমালি কৰি থাকোতে আমাৰ গধূলিয়ে হ'ল পেহী পেহাৰ লগতো ঢেৰ কথা পাতিলোঁ আৰু এয়া পেহীয়ে চাহ পানী খাবলৈ দিলে মোৰ বেছি ভিডিঅ' কৰা নহ'ল মই পাহৰিয়ে গৈছিলোঁ ভিডিঅ' কৰিবলৈ আৰু এয়া দেখিছেনে মোৰ বাবে দিছে এয়া তেজপাত আৰু মান ধনিয়া আৰু গাখীৰ বটলো দিছিল মই ভিডিঅ' কৰা নহ'লেই আৰু এয়া এতিয়া 7:30 মান বজাত আমি ঘৰলৈ আহিলোঁ গাইজ আজি বহুত দিনৰ মূৰত ঘৰত আহিছোঁ আৰু আজি হোৱা নাই মই যোৱাকালি আহিছোঁ আৰু এতিয়া আমি খাম ফুচকা ঘৰ আহিয়ে দেখিলোঁ পলিথিন এটাত নামঘৰৰ প্ৰসাদ আনিছে পেহীয়ে মই বোলো ফুচকা পাপৰো আছে আৰু মান ধনিয়া পাতো আনিছোঁ ঘৰত পুদিনাও আছে এতিয়া বাৰু ফুচকা খোৱাৰে কথা আৰু এয়া দেখিছেনে ফুচকা বনাবলৈ মই কড়াহীটো বহাই দিছোঁ গেছৰ ওপৰত আৰু এয়া তেল দিলোঁ মই আৰু এইফালে বুট আৰু আলু কেইটা মই গেছৰ ওপৰত সিজিবলৈ দিছোঁ আৰু এয়া দেখিছেনে এয়া হৈছে থেকেৰা টেঙা হুটি টেঙা বুলি কওঁ আমি সেইখিনিও আমি তিয়াই থৈ দিছোঁ টেঙা পানী বনাম আৰু এইফালে শুকান জলকীয়া কেইটামান তেলত ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া আমি ফুচকা পাপৰ কেইখনো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম হয় আছে এইভাগে বনাই আছে ফুচকা গাইছ এইখিনি বনাইছে আৰু গাইজ এটা কথা আপোনালোকক স্পষ্টভাৱে জনাই দিওঁ যে ইয়াৰে এইবিলাক দেখিছেনে এইবিলাক আপোনালোকে ভাবিব পাৰে জ্বলি গৈছে কিন্তু তেনেকুৱা একো কথা নাই এইখিনি আমি লণ্ডনৰ পৰা আনিছোঁ আৰু এইখিনি আফ্ৰিকাৰ পৰা আহিছে বস্তুখিনি সেইবাবে এনেকুৱা অকণমান কলা পৰিছে মানে আৰু আপোনালোকে ভুল ভাবিব পাৰে জ্বলি যাওঁ বুলি জ্বলা নহয় তো গাইজ এতিয়া আমি এটা পিঁয়াজ কাটিব লাগিব আৰু এয়া দেখিছেনে এয়া পেহীহঁতৰ পৰা অনা মান ধনিয়াৰ পাত আৰু মই ফ্ৰিজটো খুলিয়ে দেখিলোঁ তাত ভোট জলকীয়াও আছে মই বোলো এইবাৰ আলু পিটিকাখিনি ভোট জলকীয়াৰে বনাম আৰু এয়া দেখিছেনে এই তিয়ঁহকেইটা মায়ে ৰাস্তাৰে বেছি বুলি আহোঁতে কিনিছে বহুত কম দামত পাইছে আৰু এয়া দেখিছেনে এই জলকীয়া কেইটা বোলে ঘৰতে শুকাই মেলি শুকান জলকীয়া বনাব নাজানো আৰু শুকান হ'বলৈ থাকেই বা নাথাকেই নে কেঁচাতেই খাই থৈ দিয়ে সেইটো আৰু সময়তহে গম পাম আলু পিটিকাখিনিৰ বাবে পিঁয়াজ কাটিছোঁ আৰু অলপমান পানীখিনিতো দি দিম ফুচকাৰ পানীখিনিত আমি বনাম ফুচকাৰ পানী তেনেহ'লে বলক ফুচকা পানী বনাবলৈ এয়া পুদিনা পাত দুটামান ছিঙি আনিছোঁ আমাৰ ঘৰতে আছে আৰু পেহীয়ে দিয়া মান ধনিয়া পাতকেইটাও একেলগে মিহলি কৰি ধুনীয়াকৈ ধুই পখালি লৈছোঁ আৰু ইফালে গৰম পানীত তিয়াই থৈ দিয়া হুটি টেঙাখিনিও আমাৰ ধুনীয়াকৈ কোমল হৈ গৈছে গাইজ এতিয়া আমি মিক্সিত সেই বনাম কি বুলি কয় ফুচকা পানী বনাম তো আমাৰ ফাৰ্ষ্ট বস্তুটো হৈছে মিক্সি আহি গ'ল আৰু এতিয়া আমি ইয়াত কি দিম আছে পুদিনা আৰু মান ধনিয়া ইয়াতে দি দিছোঁ আৰু লগতে টেঙাখিনিও দি দিম আৰু ভালদৰে পিচি ল'ম জলকীয়াও দি দিম দেই এয়া হৈছে টেঙাখিনি ইয়াতে দি দিছোঁ এয়া হৈছে গাখীৰ গৰুৰ গাখীৰ পেহীহঁতৰ ঘৰত যে গৈছিলোঁ তাৰ পৰা আনিছোঁ তাকো নাখাওঁ ৰাতিপুৱা খাম কিন্তু খামে খাবৰ কাৰণে দিছে মুখতো লগাম কি জানি মানে নহ'লেতো এনে চাহৰ লগতে খাই দিম আৰু আদা ইলাচি মাৰি কি দীঘল দীঘল জ্বালা জ্বালা খাবি চাৰিটা দি কাৰণ চাৰিটা কিয় দিম জানে ইয়াত আমি দিম ভোট জলকীয়া
ইয়াতে নিদিও গাইজ ইয়াত অকণমান পানী দি দিম আমি দি বাছ 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 এনেও মানে এই পাতৰ বস্তুবিলাকত পানী উঠে তো গাইজ এতিয়া আমি এই পানীখিনিত বনাম তো গাইজ এতিয়া আমি দিম ইয়াত আইচ আইচটো তোৰ কৰি এটা পৰাইছো এতিয়া গম পালি মোক পিছপতাই ফ্ৰিজতো গম পাব কৈছে কিন্তু কাম শেষ হ'ব না তেতিয়া কথা নাই মই খালো এটা তাই আফ্ৰিকা লণ্ডনৰ এটা খাই দিওঁ আৰু ফুচকা তাই আহে তাই গম নোপোৱাকৈ তাই আহিলে মোক গালি দিব নহয় এটা চুৰ কৰি খাই দিওঁ নিমখ বহুত লাগিব মই জানো সেইটো কথা বৰ্তমান 2 চামুচ দিছো লাগব লাগিলে পিছত দিম টকা হোৱাতকৈ ইটাই টেষ্টি লাগছে গাইজ আৰু তো আছে জ্বলা বিচাৰিব লগা হৈছে এইফালে এইকেইটা গাইজ সকলে মাৰ ঘৰত আহিলে মানে জিৰণি ল'বলৈ আমাৰ মানে মই 2জনী বা তো 2জনী আহিলে কাম কৰি খায় পানীখিনিত মই শুকান জলকীয়া 2টা ভাঙি দিছিলোঁ দেখুওৱা নহ'ল আৰু এয়া হৈছে জিৰা ধনিয়াৰ পাউডাৰ সৰু সৰুকৈ কটা পিঁয়াজ অকণমান দি দিছোঁ এতিয়া ইয়াত দিছোঁ পানী টিং 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 আৰু গাইজ এয়া চাওক এয়া আমাৰ পানী ৰেডি হৈ গ'ল মই টেষ্ট কৰি কৈছোঁ হা কেনেকুৱাকৈ গাইজ পানীখিনি কিন্তু বহুত ধুনীয়া হৈছে আপোনালোকে যদি ফুচকা খায় তেনেহ'লে এনেদৰে পানী বনাব আৰু খাই চাব কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব আজি আমি 2জনী এয়া ফুচকা পাৰ্টি কৰিম ৰাতি ভাত পানী নাখাওঁ এই খাইয়ে পৰি থাকিম আৰু বিচনাখনত এয়া হৈছে আলু আৰু বুট আছে বুটৰ বাবে এনেকুৱা ৰং হৈছে আমি মানে প্ৰসাদৰ বুট দিছিলোঁ তো সেইবাবে এনেকুৱা হৈ আছে গাইজ আজি মই মাছাজ কৰি দিছিলোঁ কেনেকুৱা হৈছে মা হাত কাট দেখাচোন এইটো বাৰু মই কৰা নাই আমাৰ পেহীহঁতৰ বাইদেৱে কৰিছে এইটো তো চাওক গ্লো আহিছে নে নাই অলপ হ'লেও আহিছে আজি মই ধুনীয়াকৈ কৰি দিছোঁ আৰু এতিয়া আলুখিনি আমি সানিবলৈ লৈছোঁ আলুৰ বাকলিখিনি গুচুৱাই ইয়াত আমি অকণমান নহয় জোখমতে নিমখ দি দিছোঁ আৰু কুটি ৰখা পিঁয়াজখিনিও দি দিছোঁ শুকান জলকীয়া মই মানে এইটো দি বহুত বেছি ভাল পাওঁ খুব ধনিয়া পাত আৰু এয়া দেখিছেনে ভোট জলকীয়া দুপৰীয়াৰে মানে কাটি থোৱা আছিল সেইখিনি দিবলৈকে লৈছোঁ বেছি নিদিওঁ আৰু নহ'লেতো গমেই পায় আৰু কি হ'ব আৰু এই পানী অকণমানো দিম এতিয়া অকণমান সৰিয়হ তেল দি দিম মই মানে মিঠাতেল দি ভাল পাওঁ অকণমান খাই হৈ যাব গাইজ ভোট জলকীয়া কাটি আছে এতিয়া আমি ইয়াত জিৰা ধনিয়া দিবই পাহৰি গৈছিলোঁ সেইবাবে এতিয়া দিবলৈ লৈছোঁ অলপ দি দিম আৰু হৈ যাব এয়া হৈছে আমাৰ আলু পিটিকাৰ ওপৰত এডাল মান ধনিয়াৰ গছ মানে এইবাৰ মই 10,000 টকাটো লৈহে এৰিম চৰকাৰৰ পৰা এই বৃক্ষৰোপণৰ সেইবাবে এই মান ধনিয়াডাল লৈছোঁ আলু পিটিকাৰ ওপৰত অলপ স্পেচিয়েল কৰি আৰু এয়া হৈছে আমাৰ পানীখিনি আৰু এয়া হৈছে ফুচকা ৰেডি খোৱা কথা এতিয়া মাৰ পেহীৰো বহুত ফেভৰেটে ফুচকা তো সিহঁতেও খাব তাৰ বাবে আমি দি দিওঁ সেইকেইটা আমাৰ VIP কেইজনীক আমি মানে সাজি পাৰি দিব লাগিব বঢ়িয়াকৈ চিৰিয়েল চাই আছে আৰু উঠি অহা টান মানে একেবাৰে শিয়াৰ গাজি গৈছে শিপা আহি গৈছে গাৰ পৰা এতিয়া নাহে আৰু চিৰিয়েল শেষ নহ'লৈকে তো আমি এতিয়া ফুচকা খাম
মাহঁতো চিৰিয়েলৰ ব্যস্ত গাইজ মাহঁতৰ বাবে মানে কি ফুচকা আমাৰ ৰেডি হৈ গ'ল প্ৰথমতে 5টা কৈ দিছো লাগিলে আৰু দি দিম লাগিবই সিহঁতক বেছি পানীও নেদি খাব নোৱাৰিব একজনে পানী খায় একজনে নাখায় গান আৰু এইটো পানী থকা এইটো পেয়ে খাব এইটো মায়ে খাব আমি আর বেলেগ রুমে যাই হে নাই তো ইয়াতেই তাই বহি গ'ল এতিয়া লৈ আছে তাই তাই মোকো তা দি মই ফাৰ্ষ্ট ট্ৰাই কৰিম গাইছ মইতো খোৱাই নাই 3টা খোৱাই নাই অলৰেডি সেইটো আপোনালোকে জানে আৰু মোটা দেখাইছো বিটু আৰু মুনু দুয়োকে বহুত মিছ কৰিছো বহি যা আমি এতিয়া খোৱাটো নেদেখুৱাও নেকি মানে কণ্ট্ৰল বিটু আৰু মুনু মুনু তো দুটা মিছ কৰিছো কিন্তু এটা দুটা নামত আমি দুটা খাওঁ গাইজ ফুচকা খতম আলু আৰু ফুচকাৰ পানীটো ৰৈ গৈছে এয়া এইখিনি আলু ৰৈ গৈছে তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিলোঁ দেই বাই